বাইদেউ কি কৰি আছেনো বাইদেউ তুমিহে মই আকৌ কোনবা বেলেগ বুলি ভাবিছিলো মই কাম কেইটামান কৰি আছিলো আপোনালোকৰ আকৌ সেই কাম কৰা মানুহ নাই যে আমাৰ আকৌ তাইয়ে চব কৰে চিন্তা নাই সেইকাৰণে এখেতে মোক একে টুপেই পৰিবলৈ নিদিয়ে মোক কৈ দিছে ইমান গৰমত কাম চাম কৰিব নালাগে ৰ'দ যে ৰেষ্ট কৰিবা তুমি তোমাৰ ভালেই লুটুকনে আকৌ ভয়তে আকৌ তোমাৰ কথা মতে উঠা বহা কৰে যে আমাৰ আকৌ এখেত তেনেকুৱা নহয় নিজৰ মতক চলা মানুহ পিছে নহয় ৰাতিপুৱাই যে আহিলা কিবা কাম আছিল হ'বলা সেয়া দেখিছে পাহৰিয়ে গৈছিলো সেয়া আমাৰ চিন্টুৱে নতুন বিজনেছ এটা ষ্টাৰ্ট কৰিছে নহয় বাইদেউ এতিয়া আৰু তাৰ ফিউচাৰলৈ আমাৰ কোনো টেনশ্যন নাই পাপাকেহে খালি ইমান এটা ভাল পোৱা নাই হয় নেকি ভাল কথা দেখোন পিছে তোমাৰ সেই পাপাকেনো কিয় ভাল পোৱা নাই মানে কি জানে বাইদেউ আপুনিতো জানি আমাৰ ইমান টকা পইচা আছে এতিয়া সিও মানে যিটো বিজনেছ কৰিম বুলি ভাবিছে নহয় সেইটো মানে একদম উইকলি লাখ টকা ইনকাম তো ইমানবোৰ পইচা আমি কি কৰিম কওকচোন আৰু চুৰ চতাৰীও আজিকালি বেছি যে হ'ল বুলিনো আৰু কিমান সোণ কিনিব সেইকাৰণে মানে তাকেই সেইকাৰণেহে তুমি ক'বালৈ গ'লে সেই কিনা কৰ্ণিয়াবিলাককে পিন্ধি যোৱা পিছে কুবেৰৰ খাজানা সদৃশ সেইটো কি বিজনেছ তোমাৰ পুতেৰা হাতত পৰিল আমাকো কোৱাচোন আমিও কিজানি ধনী হওঁৱে এইটো কৰি কঁঠালগুটিৰ এতিয়া মানে মাৰ্কেটত এইটো বিজনেছৰ ইমান ডিমাণ্ড নহয় বাইদেউ আপোনাক মই কি ক'ম কি কঁঠালগুটি সি মানে এতিয়া কঁঠালৰ বেপাৰী হ'ব বাইদেৱে যে কি কয় নহয় সি বিজনেছে কৰিব অনলাইন বিজনেছ বেপাৰী নহয়তো অৱশ্যে আপুনি এইবোৰ বুজি নাপাব ঘৰতেই থাকে যে আপুনি হেৰি জানেনে নাই বাইদেউ সিয়ে মোক কৈ দিছে মা এতিয়া আৰু আমাৰ একদম চিন্তা নাই আৰু তুমি অলপো চিন্তা নকৰিব সি মানে কি জানে বাইদেউ এনি টাইম কামেই কৰি থাকে মই কৈছোঁ বাবা তই কিন্তু এনেকৈ কাম কৰি থাকিলে তোৰ কিন্তু ব্ৰেইনে হেং মাৰিব সি কৈছে নহয় মা মানে কাম কৰিবই লাগিব ৱৰ্ক ইজ মাই গ'ল এতিয়া মানে মোৰহে চিন্তা হৈছে জানে বাইদেউ তাৰ আগৰ বিজনেছবোৰ আছে লগতে এইটো কেনেকৈ সি মেনেজ কৰিব কওকচোন মই সেইকাৰণে ভাবিছোঁ গাখীৰ 1 লিটাৰ ল'ম তাকেই খুৱাম আৰু থৈ দিয়া সেই বেপাৰে সেই অনলাইনতে হওক বা ফোনলাইনতে হওক আৰু পিছে তুমি এতিয়া বহিবানে যাবা মোৰ মানে কাম কেইটামানো আছে আৰু মানে চাহ দিবলৈও মানে আমাৰ চাহপাত আৰু চেনি নাই আজি আমাৰ পইচা নাই যে আমি পইচা নোহোৱা মানুহ যে সেইকাৰণে বাইদেউ মই চাহ নেখাওঁ নহয় গ্ৰীণ টিহে খাওঁ হেল্থৰ কাৰণে ভাল যে মোৰ বাবাই আনি দিছে এতিয়া যাওঁ দিয়ক আমাৰ এখেতে আকৌ মই নাথাকিলে একদম ভাল নাপায় ঘৰটোত থাকিবলৈ হেৰি আপোনালোকৰ বাৰু কঁঠাল আছিল নেকি আমাৰ মানে পাপাকে মানে বহুত ভাল পায় আপোনালোকৰ ঘৰৰ কঁঠালটো মোক কৈয়ে থাকে হয় নেকি পিছে এতিয়া আমাৰ কঁঠাল নাই নহয় চব জহি খৰি গ'ল আৰু যিকেইটা আছিল চব বান্দৰে খালে হ'ব দিয়ক যাওঁ বাইদেউ পিছতে আহিম আৰু বেটি তাই ফুটনি শুনা কঁঠাল গুটিৰ বিজনেছ কৰে আমি সেই 2টা কঁঠাল বেচোতে তাইকে কত আমাক হাঁহিলে বোলে কঁঠালৰ বেপাৰী এতিয়া আকৌ পুতেকে কঁঠালৰ গুটিৰ বিজনেছ কৰে মোৰ আগত ফুটাবলৈ আহিছে তাইক মই নাজানিবলৈ আছো এইজনী দেখিবলৈ মন নাযায় মোৰ একদম টেপেচৰ এইজনী গ'লে চাহ অকণ দিবলৈ তাইৰ সময় নাই তাই আকৌ সোণ কিনাৰ লেবেল মাৰিবলৈ আহে মোৰ আগত কোন আছে দৰ্জাখন মাৰি থ এইজনীয়ে মোৰ চুক খাই দিছে কাম গালো মোৰ থাকি গ'লে চবৰ পৰা